এই পৃথিৱীতে বহুতো বেছি বিপদজনক খেল আছে যিবোৰ খেলত শিহৰণৰ লগে লগে মৃত্যু আছে। এই খেলবোৰ খেলোতে বহু ধৰণৰ নিৰাপদ সঁজুলি ব্যৱহাৰ কৰা হয় যদিও এতিয়াও দুৰ্ঘটনা হ্ৰাস কৰিব পৰা নাই। এনে খেলসমূহৰ বিষয়ে আজি আপোনালোকক জনাম, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, সাৰ্ফিং খেল। এই খেল সাগৰৰ দৌৰ সৈতে খেলা হয়। ওখ ওখ দৌৰ সৈতে এই খেলত খেলুৱৈসকলে সাৰ্ফবোৰ্ডৰ সহায়ত থিয় হৈ সাগৰৰ পানীত গতি কৰি খেলে। এনে পানীৰ বৃহৎ দৌৰ বাবে খেলুৱৈজন পানীত পৰি যোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। কেতিয়াবা কিছু খেলুৱৈ পানীত সোমাই গৈ কঠিন বস্তুৰ সৈতে খুন্দা খায় বা ডাঙৰ মাছেও এই খেলুৱৈসকলক আক্ৰমণ কৰাৰ ফলত তেওঁলোকৰ মৃত্যুও ঘটে। কিন্তু পৰ্তুগালত 2013 চনত গেৰেট মেকনমাৰা নামৰ লোকজনে 100 ফুট বৃহৎ দৌৰ লগত সাৰ্ফিং কৰি বিশ্ব ৰেকৰ্ডো গঢ়ি থৈছে। নাম্বাৰ 2, বুল ৰাইডিং। এই খেলটো স্পেইন আৰু ইয়াৰ দাঁতিকাষৰীয়া দেশবোৰত খেলা হয়। এই খেলটোত খেলুৱৈসকলক এটা দৈত্যাকৃতি ষাঁড়গৰুৰ পিঠিত উঠি ষাঁড়গৰুটোক দৌৰাবলৈ দিয়া হয়। কিন্তু এই খেলটো ৰোমাঞ্চকৰ কৰিবলৈ ষাঁড়টোৰ পিঠিত কিছু আঘাত কৰি তেজ উলিয়াই দিয়া হয় যাতে খেলুৱৈজনে সহজতে ষাঁড়গৰুটোক বশ কৰি দৌৰাব নোৱাৰে। শৰীৰৰ আঘাতৰ বাবে ষাঁড়টোৱে খেলুৱৈজনক শত্ৰু বুলি ভাবি লয় আৰু ফলত পিঠিৰ পৰা নমাই ষাঁড়টোৱে খেলুৱৈজনক আক্ৰমণ কৰিব বিচাৰে। সেইবাবে এই খেলটো অতি বিপদজনক হৈ উঠে আৰু কেতিয়াবা ষাঁড়ৰ আক্ৰমণত খেলুৱৈজন নিহত হয়। নাম্বাৰ 3, বেছ জাম্পিং। এই খেলটো অতি ওখ পাহাৰ, বিল্ডিং আদিৰ পৰা জঁপিয়াই খেলা হয়। যিসকলে দুঃসাহসিক খেল ভাল পায় তেওঁলোকৰ বহুতেই এই খেল খেলি ভাল পায়। যেতিয়া ওখ পাহাৰ বা বিল্ডিঙৰ ওপৰৰ পৰা খেলুৱৈসকল জঁপিয়ায় তেতিয়া তেওঁলোকে বতাহৰ মাজেৰে তীব্ৰ গতিত ভূমিলৈ আহি থাকোঁতে শৰীৰত দুঃসাহসিকতাৰ শিহৰণ লাভ কৰি ৰোমাঞ্চিত হৈ উঠে আৰু ভূমিত নমাৰ কিছু সময়ৰ আগত পেৰাচুট খুলি সফলতাৰে ভূমিত খোজ দিয়ে। তথাপিও কেতিয়াবা পেৰাচুট সময়মতে খোল নোখোৱাৰ বাবে কিছু খেলুৱৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয়। নাম্বাৰ 4, পৰ্বত আৰোহণ। এইবিধ ক্ৰীড়াও বহুত বেছি বিপদজনক। পৰ্বত আৰোহণ কৰিবলৈ দুঃসাহস, বুদ্ধিমত্তা, মানসিক দৃঢ়তা আৰু শক্তিশালী শৰীৰৰ প্ৰয়োজনীয়তাৰ লগতে প্ৰকৃতিৰ সহায়ৰো অতি প্ৰয়োজন হৈ পৰে। এইবিধ ক্ৰীড়াৰ বাবে পৰ্বত আৰোহণকাৰীসকলে থিয় ওখ পাহাৰ পৰ্বত বগাব লাগে। কেতিয়াবা পৰ্বত আৰোহণকাৰীসকল দুৰ্ভাগ্যজনকভাৱে পিছলি ৰছী খোলকাই শিল মাটিৰ ওপৰৰ পৰা খহি বা বৰফৰ পাহাৰত ধুমুহা আদিৰ বাবে আঘাতপ্ৰাপ্ত হয় আৰু কিছুমানৰ মৃত্যুও হয়। নাম্বাৰ 5, ফুটবল খেল। ফুটবল খেল ভাল নোপোৱা লোক হয়তো এই পৃথিৱীত নাই। সকলো দেশৰ মানুহৰ অতি লোকপ্ৰিয় খেল ফুটবল যদিও এই খেলত দুৰ্ঘটনাৰ পৰিমাণো বেছি। দুবুৰীৰ যাদু দেখাওঁতে খেলুৱৈসকলে ইজনৰ ওপৰত সিজনে হঠাতে বাগৰি পৰিব লগা হয়। কিন্তু কিছু খেলুৱৈ জানি বুজিও বিপক্ষৰ খেলুৱৈক আঘাতপ্ৰাপ্ত কৰে। ফলত কেতিয়াবা কিছু খেলুৱৈ ভৰি ভঙাৰ লগতে গুৰুতৰভাৱে আঘাত পাবলগীয়া হয়। ফুটবল খেলত খেলপথাৰতে কিছু খেলুৱৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখতো পৰিছে। আজি আপোনালোকে এনে খেলসমূহৰ বিষয়ে জানিলে। এনে খেলবোৰত শিহৰণ, ৰোমাঞ্চ সকলো আছে আৰু বহুতো বেছি সাৱধানতাও লোৱা হয়। কিন্তু কেতিয়াবা দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাও ঘটি যায়। আজিলৈ ভিডিঅ' ইমানেই। তো থেংক ইউ।